হেল্প আছাম পৰিয়ালটিৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি কথা পাতিম আপোনাৰ মোবাইল বা কম্পিউটাৰ সহায়ত আপুনি কেনেকৈ জমাবন্দী কপিটো উলিয়াই ল'ব। তো বন্ধুসকল, ইয়াৰ বাবে প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। তাৰপিছত আপোনালোকে লিখিব লাগিব জমাবন্দী আছাম বা জমাবন্দী কপি আছাম বুলি চাৰ্চ কৰি দিব। এতিয়া দেখিবলৈ পাইছে ফাৰ্ষ্ট যিটো অপশ্যন আহিছে ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন ৰেভিনিউ আছাম বুলি যিটো অপশ্যন আহিছে তাত আপোনালোকে ক্লিক কৰক। তাত ক্লিক কৰি দিয়াৰ পিছত ছাৰ্ভাৰটো যিহেতু বহুত ডাউন হৈ আছে তো অলপ ৱেইট কৰিবলগীয়া হয়। তো বন্ধুসকল, এতিয়া ফাৰ্ষ্ট যিটো অপশ্যন আছিলে মই তাত টাচ কৰি দিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ সন্মুখতো এনেকুৱা এটা পেজ খোল খাব পাৰে। তো আপোনালোকে কি কৰিব, ৰিলোড যিটো অপশ্যন আহে তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে দেখিবলৈ পাইছে বৰ্তমান খোল খাইছে। ইয়াতে আপোনালোকে অসমৰ যিখিনি ডিষ্ট্ৰিক্ট আছে ইয়াতে সকলো জিলাখিনি গুচি আহিছে। তো বন্ধুসকল, নিজৰ জিলাখন আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। তো মই মোৰ লখিমপুৰ জিলা যিহেতু, গতিকে মই লখিমপুৰ জিলাখন ছিলেক্ট কৰি দিছোঁ। বন্ধুসকল, ছাৰ্ভাৰটো ইমানেই ডাউন হৈ আছে, জিলাখনৰ ভিতৰত যিখিনি চাৰ্কল আছে চাৰ্কলখিনি আহোঁতে বহুত টাইম লগাই দিছে। তেনেকুৱা হ'লে আপোনালোকে কি কৰিব, নিজৰ ডিষ্ট্ৰিক্টখনতে দুবাৰ তিনিবাৰ টাচ কৰি দিব। মই এতিয়া টাচ কৰি দিছোঁ। একেবাৰে ছাৰ্ভাৰটো ডাউন হৈ আছে। তো মই এতিয়া লখিমপুৰখন আকৌ ছিলেক্ট কৰি দিছোঁ। ইয়াতে দেখিবলৈ পাইছে আপোনালোকৰ এতিয়া চক্ৰ অৰ্থাৎ চাৰ্কুলখিনি ইয়াতে গুচি আহিছে। এতিয়া চাৰ্কুলটো ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে গাঁও প্লেচ। যদি আপোনালোকে চহৰ হয় তেতিয়াহ'লে চহৰ দিব। মই গতিকে এতিয়া গাঁৱৰ হয় যিহেতু মই গতিকে মোৰ নিজৰ গাঁওখন ছিলেক্ট কৰিব বিচাৰিছোঁ। কিন্তু ইয়াতে চাৰ্কুলৰ আণ্ডাৰত থকা গোটেইখিনি গাঁও আহি যায়। তো ছিলেক্ট কৰোঁতে অকণমান টাইম লাগি যায়। তো মই মোৰ যিখন ৰেভিনিউ ভিলেজ হয় সেই ভিলেজখন বিচাৰি ফুৰিছোঁ, এতিয়ালৈকে পোৱাই নাই। তো বন্ধুসকল, ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যদি আপোনালোকক কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে তো কমেণ্ট বক্সত জনাব, নিশ্চয় ভিডিঅ'খিনি মই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ৰেভিনিউ ভিলেজ বিচাৰি আছোঁ। ইয়াতে মই মোৰ ৰেভিনিউ ভিলেজখন পালোঁ আৰু ইয়াতে ছিলেক্ট কৰি দিলোঁ। ছাৰ্ভাৰটো ইমানেই ক্ল'জ হৈ আছে, বহুত সময় লগাই দিছে। তো বন্ধুসকল, আকৌ ৰিলোড কৰি দিবলগীয়া হৈ গ'ল। উপায় নাই, কি কৰিব, ছাৰ্ভাৰ একেবাৰে টোটেলি ডাউন হৈ আছে। তো কেইবাবাৰো ৰিলোড কৰি দিছোঁ। ইয়াতে দেখিবলৈ পাইছে এতিয়া আপোনালোকে ইয়াত খোল খাইছে। আপোনালোকৰ সন্মুখত এনেকুৱা এটা ৱেবছাইট খোল খাব। তাৰপিছত আপোনালোকে দেখিবলৈ পাব এতিয়া কেপচাটো যিটো আছে কেপচাটো ইয়াতে টাইপ কৰিব লাগিব। তো মই এতিয়া কেপচাটো টাইপ কৰি দিছোঁ। কেপচাটো টাইপ কৰাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ডাক নংটো লিখিব লাগিব। তো মই মোৰ ডাক নংটো লিখি দিছোঁ। ডাক নংটো লিখি দিয়াৰ পিছত চাৰ্চ অপশ্যন যিটো আছে তাত আপোনালোকে টাচ কৰি দিব। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যিখন ইয়াতে টিক মাৰ্ক এটা আহিছে, এই টিক মাৰ্কটো আপোনালোকে ক্লিক কৰি দিব। আকৌ মাৰিবলগীয়া হৈছে। তো
তো প্ৰথমবাৰ মোৰ অলপ খেলি মেলি হোৱাৰ বাবে মই নেক্সট টাইম আকৌ কৰিবলগীয়া হৈছে। আকৌ মই ইয়াত কেপচা কোডটো টাইপ কৰিছোঁ। চ' ডাক নংটো লিখি থোৱা আছে, মই আকৌ চাৰ্চ কৰি দিছোঁ। এতিয়া আপোনালোকে দেখিব পাইছে টিক মাৰ্কটো ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে জমাবন্দী বুলি এটা অপশ্যন পাব, জমাবন্দী অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে দেখিবলৈ পাইছে নেটটো ইমানেই ডাউন, আকৌ চাৰ্ভাৰ ডাউন হৈ গুচি গৈছে। তো বন্ধুসকল মই আকৌ ৰিলোড কৰি দিছোঁ। আকৌ ৰিলোড কৰিবলগীয়া হৈছে। তো বন্ধুসকল অকল আমাৰ চাৰ্কুলো এনেকুৱা ডাউন নে আপোনালোকৰ সেইফালেও এনেকুৱা ডাউন হৈছে, আপোনালোকে কমেণ্ট বক্সত দিবলৈ একেবাৰে নাপাহৰিব। এতিয়া দেখিবলৈ পাইছে মোৰ যিখন জমাবন্দী কপি সেইখন ইয়াতে ওলাই গৈছে। মই এখন প্ৰিণ্ট আউট কৰি ল'ম। তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এনে ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধুসকলেও আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয়। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব।